সব এফালে আহোঁতে এইফালে কথা অলপ আছে। কাইলে পিকনিক এটা গোটাম বুলি ভাবিছিলো। কোন কোন যাবি হাত দাং তহঁতি? মই যাম। বাৰু এতিয়া খানাটো কি কি গোটালে ভাল হ'ব তহঁতি কচোন। দাদা, মাংসটো আৰু ভাতটো হ'লে হ'ল, বেলেগ একো নালাগে। ময়ো সেইটোৱে ভাবিছো, মাংস আৰু ভাতটো হ'লে ভাল হ'ব, সেইটোৱে বনাম দে। ঐ দাদা, মোক কিন্তু RS কোৱাৰ্টাৰ এটা লাগিব হা, কৈ থলো। হ'ব, RS কোৱাৰ্টাৰ খাব নালাগে, তই LS কোৱাৰ্টাৰ খাবি। মানে মানে লোকেল চুলাই। যোনে যি খাই থাকিবি, কিন্তু এতিয়া পইচাটো কিমানকে তুলিবি বুলি ভাবিছ? 5 টকামানকে তুলিলে ভাল হ'ব। 10 টকামানকে আৰু। এই সোপা 10-15 টকাকে তুলি কি খাবি? কেপি খাবলৈ নাযাওঁ নহয়। কমচে কম 200 টকাকে তুলিব লাগিব ন। মই নাযাওঁ দেই, মোৰ ইমান টকা নাই। ময়ো নাযাওঁ, যাম মা। যাব লাগিব, চব যাব লাগিব। মোৰ ইমান টকা নাই দেই ককা, মই যাব নোৱাৰো। পইচা বাবে টেনচন ল'ব নালাগে, চবৰে পইচা মই দি দিম। পিছে চবেই কিন্তু নাচিব লাগিব, তেতিয়াহে ভাল হ'ব। নাচিম, এতিয়া ৰিহাৰ্চল কৰিম চবেই। যিহেতু পিকনিক যামেই, ৰিহাৰ্চলটো গতিকে আজিয়ে কৰি লওঁ, নে কি কোৱা? মই এটাকে মোবাইলত গান লগাই যাম আৰু চবেই নাচি যাব লাগিব তাত। 2000 years later. Ses ver Adana, zirveden selam. Durmak yok omi, patlamaya devam. Yok bundan sonra size... হ'ব, তই আৰু নাচিব নালাগে দে। হ'ব, তইও আৰু ফলাব নালাগে, ল'ৰাই নাচ এতিয়া। নমস্কাৰ। अरे बंगार के तेरे बाप को भूल गया क्या?